খেদি মাত দেখোন মোৰ বুকুতে উমলা বাঢ়ে বুলুন তোলা দুটুকে এতিয়া মই এইখিনি খাই লওঁ নহ'লে বোলে খাওঁ হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল হীৰামণি আজি মই আপোনালোকৰ মাজলৈ এটা চিম্পল ব্লগ লৈ আনিছোঁ চিম্পল মানে কি মানে মই দিনটো কি কৰোঁ কি নকৰোঁ ভাবিছোঁ সেইখিনি অকণমান দেখুৱাম চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইকটো কৰি দিব তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া মানে মই গা চা ধুই একদম আজৰি তাৰপিছত মানে উঠোতে অকণমান দেৰি হ'ল এইকেইদিন দেৰি হৈ আছে মোৰ একদম টাইমৰ কোনো হেৰি নাই তাৰমানে কেতিয়াবা সোনকাল হয় কেতিয়াবা দেৰি হয় চ' আৰু আমি গা চা ধুই মানে মায়ে গাখীৰ দিয়া চাহ একাপ খায় আৰু কিন্তু আজি খোৱা নহ'ল দেৰি হৈ গ'ল সেইকাৰণে মই কি কৈছোঁ মই ৰাতিপুৱাৰ ভাতটো ময়ে কৰোঁ তাৰমানে ৰাতিপুৱাটো চিম্পলি হয় নহয় একেবাৰে পূৰা পালা মাৰি থৈ দিব পাৰি সেইটো কাৰণে ৰাতিপুৱাৰ কিন্তু ময়ে কৰোঁ আৰু কিন্তু আজি মানে চাহ খোৱা নহ'ল ছেকেণ্ড চাহকাপ তাৰমানে ৰাতিপুৱা দুকাপ চাহ খোৱা হয় ৰাতিপুৱা উঠি এবাৰ তাৰপিছতে আৰু গা ধুই কিনে এবাৰ গাখীৰ দিয়া চাহ খোৱা হয় কিন্তু গেষ্ট্ৰিক উঠে কিন্তু তথাপি আৰু হেবিট হৈ গৈছে মানে মায়ে খায় সেইকাৰণে ময়ো অকণমান খাই দিওঁ কিন্তু আজি টাইম নহ'লে মানে একদম জৰুৰী লাগিছে মানে 10টা বাজিলে এতিয়া চ' সেইকাৰণে ডাইৰেক্ট মই ভাতকে উঠাই দিছোঁ হ'ব দেখুৱাই আছোঁ এইটো মই ভাতটো হৈ গ'ল আমাৰ মইতো হৈ গ'ল ভাত তাৰপিছতে আৰু এয়া হৈছে কণী ফুটাই দিছোঁ এইটো মা আৰু ময়ে আছোঁ ৰাতিপুৱা মানে মায়ে কিবা চৰাই যদি পালে তাকে আপোনালোককো দেখুওৱা ৰ'ব এইজনী চৰাই মানে ওপৰৰ পৰা পৰিছে বোলে আধামাৰ নিচিনা হৈছে একদম বেয়া লাগে মানে এতিয়া কি কৰোঁ মানে এইটো আছে আৰু তেনেকৈ কি চৰাই ভালকৈ ধৰিব পৰা নাই এয়া মই মানে ভাতখিনি ৰান্ধি থৈ মানে দৌৰিছিলোঁ মানে চৰাইজনী পোৱা বুলি ক'লে যে মায়ে পূৰা দৌৰিছোঁ আৰু তাৰপিছত মই ভাবিছোঁ কি ধুনীয়া হ'ব বুলি ৰাখিম ধুনীয়াকৈ ঘৰত কিন্তু চাই পেলাই বেয়াহে লাগিলে মানে আধা মৰা হৈ আছে একদম এতিয়া আমি খাব লাগে ভাত এইটো ৰাতিপুৱাৰ ভাত আমাৰ ৰাতিপুৱা খানাটো চিম্পুল হয় তাত এইকেইটা আছে ভাত কণী এয়া আৰু এয়া ৰাতি মাছৰ খাৰ আছিলে এয়া মায়ে লৈছে তাতে আছে গাখীৰ আৰু কলেদিও খাই দিম আৰু লাষ্টত এতিয়া মই জল্দি খাব লাগে মোৰ ক্লাছো আছে চ' মই খাই লওঁ লগ পাই আছোঁ গাইজ একদম জল্দি ভাত খাইছোঁ আৰু মই সদায় মুখত মাৰ কাপোৰ দি মুচোঁ আৰু মনে একদম যোনখন মানে একদম নীল দিয়া কাপোৰ থাকে ন সেইখন পূৰা মায়ে মানে এনেকৈ তলত লুকাই থৈ দিয়ে কিন্তু মই এনেকৈ ওলাই পেলাই এইখন দি মুখখন মুচি দিওঁ কোনে মুচে ক'ব মাৰ কাপোৰেৰে মোক মুখখন মুচি কিনে আকৌ ধুনীয়াকৈ জাপি থৈ দিওঁ এতিয়া মই জল্দি ক্লাছ কৰিব লাগে বহুত লেট হৈ গ'ল অলৰেডি একদম টাইম হৈ গৈছে চ' মই ক্লাছ কৰি লওঁ তাৰপিছত লগ পাই আছোঁ হেল্ল' গাইজ মোৰ ক্লাছ কৰি মেলি হৈ গ'ল এতিয়া মানে ইয়াতে একদম বিচনাতে বহি আছিলোঁ ন পূৰা শুবই মন গৈছে তো এডাল লাগি আছে কাণতে এতিয়া মই উঠিম অকণমান একদম বহুত টাইম বহি আছিলোঁ এতিয়া পূৰাপূৰি 12টা বাজিলে অকণমান বাজি গ'ল বাৰু এতিয়া মই কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টো এতিয়া মই কাটিম তিয়ঁহ যিটো গৰমৰ দিনত অকণমান আৰাম পাম চ' মই তিয়ঁহ কাটিম এয়া আমাৰ ঘৰৰে তিয়ঁহ হয় পূৰা একদম মিঠা লাগে খাবলৈ আৰু কোমল আছে খাব ভাল লাগে আমি তিয়ঁহ এটা নিমখ সানি লৈছোঁ জলকীয়াটো দিয়া নাই আৰু এয়া কেনেকুৱা লাগিছে খাই এইটো পিছ মানে মই এনেকৈ কাটি থৈছিলোঁ এতিয়া মই চকুৰ তাৰে মানে যিহে মোবাইল টিপো মানে এতিয়া মই এইখন এইকেইটা এতিয়া মই লগাম চকুত অকণমান আৰাম পাম আৰু মই এতিয়া লৈ লওঁ খাবলৈ আছে আৰু এতিয়া মই এইখিনি খাই লওঁ নহ'লে বোলে খাওঁ
জোৰছে পুৰা পুৰা ঠাণ্ডা বিৰাট ধুনীয়া লাগি তো এনেকৈ থৈ দিওঁ লাগে তো চাইডটো এনেকৈ অকণমান লগাই দিবচোন বহুত আৰাম লাগে মানে মন নিচিনা আৰু মোবাইল টিপি থকা মানুহৰ কাৰণে ভাল হৈ গ'ল এতিয়া মই কি কৰিম যোগানটো দেখুৱাই লওঁ এখন টুলখন লৈ লওঁ টুলখন আমি জেগাত লৈ লওঁ তাৰপিছত ল'ম তাৰপিছত এইখন লৈ লওঁ তাৰপিছত এইখন লৈ ল'লোঁ তাৰপিছত আমাৰ এইবিলাক জংঘল কৰি থৈ দিছোঁ গোটেই মই চ' এইখিনি বস্তু লৈ লওঁ বেছি হৈছে এইখিনি গোটেই মহাভাৰতখিনি লৈ লওঁ ইয়াতে মই বিচনাটো লৈ ল'লোঁ এইখিনি তাৰপাছত এতিয়া এইখিনি যোগাৰবোৰ দেখি নিশ্চয় ধৰিব পাৰিছে এতিয়া মই কৰিম ফেব্ৰিক এইখন চাদৰ বহুত দিন হ'ল বহুত দিন হ'ল মোৰ এতিয়ালৈকে কমপ্লিট হোৱাই নাই তো এনেকৈ মাজে মাজে কৰি থাকোঁ ইমান ইচ্ছা নাযায় যেতিয়া ইমান মন যায় কৰিব তেতিয়াই কৰোঁ মই এতিয়া আজি ভাবিছোঁ কৰোঁ কেইটামান ফুল হ'লেও হ'ব মানে একদম কৰিব মন নাযায় সেইকাৰণে বহুত টাইম লাগিছে ইফালে মাৰ শালখনত পূৰা মাতি থাকে ত' মই এইখিনি অকণমান কৰি লওঁ আৰু আপোনালোককো অলপমান দেখুৱাওঁ চাই থাকিব ভিডিঅ'টো আয়ুটো নেকি বাৰু মই মানে এনেকৈ মানে কাম কৰি থাকিলে গান মাৰি কাম কৰি থাকোঁ তেতিয়া মানে কামটো সোনকালে হৈ যোৱা যেন লাগে আৰু মানে আমনি নালাগে মানে ওলাই যায় আৰু এইখিনি মই দুপৰীয়া সময়তে কৰিছোঁ এইখিনি কাম কাৰণ দুপৰীয়াটো মই ভাতৰ হেৰি নকৰোঁ মায়ে বনায় মই এইখিনি কৰি থাকোঁ আৰু ধুনীয়াকৈ মই বাৰু এইখিনি কৰি থাকিম এতিয়া মাদাৰে কি কৰিছে দেখাই আছোঁ দুপৰীয়া সময় হৈছে আৰু দুপৰীয়াটো মই নবনাওঁ মায়ে বনায় ত' দেখাইছোঁ আৰু এয়া মায়ে কাটিছে চব্জি দিনৰ কাৰণে এয়া কচু কাটিছে এতিয়া মানে মই কচুখিনি অকণমান মায়ে কাটিলে এতিয়া এইখিনি অকণমান ৰ'দত দিবলৈ কৈছে মানে নাকাটাকৈও দিব পাৰি ৰ'দত নাকাটাকৈ দি আৰু কটাৰ পিছতো কেতিয়াবা দিব পাৰি চ' এনেকৈ দি থ'লে মানে বেছি নধৰে মানে চ' মই ইয়াতে দি থ'লোঁ এইখিনি পূৰা ৰ'দ একদম অকণমান সময়ৰ পাছত নিম বেছি নহয় নে অকণমান টাইম কচু দিছা না ইমান ডাঙৰ কাঠডাল সোমাই দিছে হ'ল মাছ ভাজি মানে পিঁয়াজ দি ভাজিছে গুড়া কৰি হেল্ল' এভৰিৱান গুড ইভিনিং
দুপৰীয়া ভাত চাত খাই মেলি অকণমান ৰেষ্ট ল'লোঁ তাৰপিছত এতিয়া গা পা ধুই এতিয়া চাকি দিলোঁ সন্ধিয়াৰ তাৰপিছত এতিয়া অকণমান খোজকাঢ়িম একদম ফ্ৰেছ বতাহ পাম এতিয়া অকণমান যিহেতু দিনটো ওলাবই নোৱাৰি একদম ইমান ৰ'দ মানে চ' সেইকাৰণে গধূলি অলপমান মানে আমাৰ চোতালতে আৰু ঘৰৰ বাউণ্ডেৰীৰ ভিতৰতে অকণমান খোজকাঢ়োঁ অলপ হ'লেও বতাহ লাগি তাৰমানে গধূলি সময়ত চ' ভাল লাগে অলপমান খোজকাঢ়িলে বতাহ বেছি নাই তথাপিও অলপমান ঠাণ্ডা এটা ভাল লাগে এই আন্ধাৰ হৈছে আৰু এতিয়াও আন্ধাৰ হোৱাই নাই মানে কেইটা বাজিতে গৈছোঁ 6:30 বাজিলে এতিয়াও আন্ধাৰ হোৱাই নাই হেই গাইজ আমি অকণমান খোজকাঢ়ি আহিলোঁ আৰু এতিয়া খাবলৈ লৈছোঁ এয়া গধূলি চাহকাপ খাব চনপাপড়িটো আৰু মই খাম জিলাপিখন ইমান আৰামত লোৱা আমাৰ চনপাপড়িটো ইমান ভাল নাপাওঁ সেইকাৰণে মই জিলাপি খাম আমি এতিয়া চাহখিনি খাই লওঁ আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি আপোনালোকৰ ভিডিঅ'টো অলপ হ'লেও ভাল লাগিলে তেনেহ'লে লাইকটো কৰি দিবা কিয় বজাই আছ যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব